Tifu hi thialong arpuke do tum methang asai ke klan ke pangkre jo hithi kulat kachubia tum ninghang aling asai ke klemang theke klan footpath la pen towara joanta kulat ahormu bithip aphi anda thang ki pu kapare ave difu hi thi pen chenglok difu angkang an ke pamat ponji pu ke ma pulote KACCM Dr. Tuliram Ronghang Dream Project pusi Karbi Anglong arat atuma phan Assam angkang an sitame chinipon Bonta Greater Difu Bajar Committee Lapen Difu Municipal Board ato Chilang Dunde Deda Jok CEM Dream Project ke paheno dun asonsi thek ponlong kachi langdun ke phire nimi pusi keng pen ke damat maphan footpath selam pilo Bonta bangso footpath tuwara long ke thek dun long ke munit kachilang longji kalisi kulat ke biatum hormu bithi se thek long Difu active reporter Kembang ato Majumdar Electrical and Furniture Shop Bahabir Bhandar Shop, Vinayak Furnishing Shop, MS Gupta Enterprise Lapen, kaprek akulat, mate footpath along hormu kachibithip kulat along anhumri damse, langchari damlo. Towara raya along hormu kibi anam chiklo jonwang, gari parking tax kirong atuma phan. Tangka pharoi si lapen footpath along hormu kibi anam chiklo jonwang tangka pharot hop piponwer pusi, kulat ahem pupening jepon. Lason pulote Greater Difu Bajar Committee Lapen Difu Municipal Board atum tangka kachu endet ajoinisi munit kachilengji adimalong hormu bipon long plok lupata mathapon meme lase arpu ke do to methang adim ke lange pang ching lapen Difu ki pang thirjir selam ji aphan arpu do binong lapen kibang jilang arni methang asai anggeng ke klem ke dam pa meji aphan chirok tok arat pen ningjirin ti লোনা আৰু ৰাস্তাখন ৰাখিছে যে ৰাস্তাখন ৰাখিছে তো এইটো পাৰ্কিং আছে সিহঁতে 100 কিলো উইকলি या মান্থলি মান্থলি পাৰ্কিং বেলাগে মান্থলি লৈ আছে তে চলো কামসা নে বিনাম পাৰ্কিং নভৰ হৈছে ইয়ান বন্ধ আনকে বজাৰ কমিটি আছে পাৰ্কিং লৰা এটা আহে লৈ যায় নাই এনে আপোনালোকক দিবও নোৱাৰে বা ল'বও নোৱাৰিব হয় নহয় কাৰণ পাৰ্কিঙতো ইও প্ৰপাৰ্টি নহয় আপোনাৰ প্ৰপাৰ্টি নহয় আপোনাৰ দোকানৰ কাৰণে আপুনি টেক্স দি আছে সেইটো আপোনাৰ দোকানত কি ৰাখিব কি নাৰাখিব কিন্তু বাহিৰত যে টেক্স পিয়ালো আছে আপুনিও ঠিক আছে আমি আঁতৰাই দিম টেক্স দিয়া স্লিপটো আছে নেকি এইটোতো মই ষ্ট'ৰ কৰি নাৰাখে এনে মান্থলি হিচাপত দিয়ে নেকি মান্থলি হিচাপত কিমান দিয়ে 100 টকা বাহিৰৰ কাৰণে আৰু এইটো কাৰণেতো আপোনাৰ বজাৰ কমিটি যেটো দিয়ে আপোনালোকে গম পায় যে আজিকালি ট্ৰেফিকৰ কাৰণে ডিফুট কেনেকৈ চিটুৱেশ্যন হৈ আছে আমাক এইটো লাইন দি দিছে ইমানলৈকে লাগিব কাৰণে আৰু আমি ইমান মাল ৰখা নাই চাওক আপুনি শ্বেয়াৰ কেটাই ৰাখিছোঁ ঠিক আছে আচ্ছা ছেভ কৰি ৰাখিছোঁ এই ফুটপাথখন বস্তুখন ৰাখিছে যে মানুহ অহা যোৱা অসুবিধা হ'ব বুলি আপুনি নাভাবে নেকি নাই আমি যিমান পাৰোঁ গেপ কৰি ৰাখোঁ অসুবিধাটো হ'লে কাউন্সিলৰ কমপ্লেইন কৰিলে আমি চাই এতিয়া আপুনি ভুলটো নিজে বুজিছে চাগে ভুলটো দাদা ঠিকে আছে মানে একচুৱেলি কি হ'ল আগতেতো ফুটপাথটো ডাঙৰকৈ আছিলে সেইফালে আছিলে এতিয়া আমাৰ এইটো আপুনি ওপৰত চাব এই ওপৰৰ যিটো বাউণ্ডাৰী আমাৰ দোকানৰ বাউণ্ডাৰীৰ আণ্ডাৰত আপোনাৰ ইহঁতো সোমাই গ'ল ফুটপাথটো সোমাই গ'ল আগতো ফুটপাথটো সেইফালে আছিলে ৰাস্তা দীঘল কৰাৰ কাৰণে আমাৰ এইফালে হৈ গ'ল আমাৰ মানে এইটো দোকানৰ আৰু এটা প্ৰব্লেম কি জানেনে অলপ যদি ওপৰত বাহিৰত শ্ব' নকৰে আপোনাৰ কাষ্টমাৰ নহয় সেইটো আমাৰো অসুবিধা হৈ আছে তো সেইকাৰণে বজাৰ কমিটি বা ইয়ে কৰাৰ কাৰণে কৈছে কিন্তু অলপ মিলামিলি কৰি ৰাখিব তথাপি এইটো নহয় যে আপোনাৰ বস্তুবিলাক চব ৰাস্তাত ৰাখিব নোৱাৰে নাই ঠিক আছে হ'ব এইটো আমাৰ ভুল ঠিক আছে চাইড কৰি দিব বস্তু মই চাইড আপোনাৰ নাম কি আছিলে কোনে অৰ্ডাৰ দিছে সামান ৰাখিবলৈ এই কাষ্টমাৰ জাষ্ট আহিছে মানে বস্তু ল'বৰ কাৰণে আহিছে এইবিলাকো হয় নেকি এইবিলাক কাষ্টমাৰ ল'ব আছে নেকি হা এইবিলাক এইকেইটা ওপৰত আছে ৰাখিছে ফুটপাথৰ বহুত দিন পৰা আমি চাইছোঁ ৰাস্তাত ফুটপাথতে ৰাখি আছে এইটো ফুটপাথ নহয় নেকি ফুটপাথ ৰাখা মানে বস্তু ল'ব আহিছে কাষ্টমাৰে ক'ত নহয় এইবিলাক এতিয়া ল'বলৈ নহয় এইটো পানী চানী এইটো ষ্টিং জুচ কাষ্টমাৰ ল'বৰ কাৰণে উঠাব মানে গাড়ীতে এতিয়া এইটো উঠাব এতিয়া এইটোতো ফুটপাথে নহয় ভিতৰতে আছে ভিতৰত নহয় ভিতৰত নহয় বাহিৰৰে হয় এইবিলাক চিপছ আহিব পেপাৰ প্লেট কেইটা চা এইবিলাক চব কাষ্টমাৰ ল'ব নি এতিয়া মালিক আহে
নাৰাখিব লাগে তেতিয়া নাৰাখিলেও হয় আমাক কোনো কোৱা নাই আৰু নোকোৱাকৈ আপুনি বুজিব লাগে এইটো পাব্লিক ৰাস্তা এইটো পইচা লৈ যায় যে 20 টকা সদায় পাৰ্কিং এইটো পইচাটো ইমানকে নহয় আপোনাৰ দোকানৰ কাৰণেহে লৈছে নহয় না পাৰ্কিং এইটো যে বাহিৰত লগাইছোঁ পাৰ্কিঙৰ মানুহ সদায় 20 টকাকৈ লৈ যায় ঠিক আছে এইবিলাক কৰিতো লাভ নাই না আপোনাৰ ট্ৰেড লাইচেন্স ৰাহুল মালগুৰি দোকান অঁ দাদা আমাকতো কেতিয়াও কোৱা নাই যদি এতিয়া কৈছে আমি নাৰাখোঁ আৰু হৈ গ'ল কথা আমাক পাৰ্কিং পইচা লয় বুলিহে আমি ৰাখিছোঁ যেতিয়া আপোনাৰ লগত এতিয়া কৈছে ৰাখিব নালাগে ঘূৰি দিয়ে কি ক'লে 20 ৰুপিজ পাৰ ডে কাক দিওঁ আৰু পাৰ্কিঙো দিওঁ প্লাছ আপোনাক মাহত 400কৈ আমি মিউনিচিপাল দিওঁ আমাৰ তাত আছে ৰিচিপ্ট চব আছে মানে দাদা আপোনাৰ দোকানৰ নামটো মজুমদাৰ ইলেক্ট্ৰিকেল ফাৰ্নিচাৰ নহয় আমি বহুত দিনৰ পৰা ইয়াত খবৰ পাইছোঁ যে আপুনি যিটো পাব্লিক অহা যোৱা ৰাস্তা হয় লগতে আপুনি মালবিলাক চব থৈ দিছে বুলি কৈছে নাই যদি আমি আজি ইয়াত আহি দেখা পালোঁ সঁচাকৈয়ে পাব্লিক যিটো ৰাস্তাতে আপুনি না মালটো দাদা এতিয়া আহিছে মালটো জাষ্ট আহিছে আপুনি যে চাইছে আৰু যে এই বাহিৰত যে এটা দুটা মাল ৰাখিছোঁ সেইটো যদি আপোনাৰ আগত কোনো যদি মোক ক'লে হয় মই নাৰাখিলোঁ হয় মই ভাবিছোঁ পাৰ্কিং মানুহক এটা পইচা লয় ৰাখিব দিছে সেইটো বুলিহে ৰাখিছোঁ যে মানে ৰাস্তাৰ মাজতো আপুনি কেনেকৈ বস্তু থ'ব ফুটপাথ হয় আপুনি নিজে বুজিব লাগিব নাই ফুটপাথততো যোৱা নাই য'ত গাড়ী পাৰ্কিং কৰে তাতেই মাল ৰাখিছোঁ আপুনি চাব পাৰে লাগিলে ফুটপাথো আছে এতিয়া আমি দেখিছোঁ চাই লওক আছে আচ্ছা যদি আপুনি কৈ আছে এইটো ফুটপাথতে আছে আচ্ছা ভুলটো কাৰ আছে বুলি ক'ব আপুনি আপুনি যে মোৰতো কি ক'ম এতিয়া মোৰো আছে আৰু যোন পইচা লৈছে তাৰো আছে পইচা কোনে লৈছে পইচা মানে সিটো আননেচেচাৰী পইচা লোৱা নাই পাৰ্কিঙত যোনটো গাড়ী ৰাখে সেই পাৰ্কিঙত গাড়ী ৰাখিব পৰা নাই সি মোৰ মালটো ৰাখিছোঁ ট্ৰেক্টাৰটো গোটেই দিনৰ পইচাটো লছ হৈ আছে সেইটো বুলি 20 টকা মোৰ পৰা সি লৈছে সি আননেচেচাৰী মোৰ পইচা লোৱা নাই আৰু আজি এতিয়া মোক কৈ আছে যদি এনেকুৱা প্ৰব্লেম হয় তেতিয়া মই নেক্সট টাইম নাৰাখোঁ সেইটোৱে কথাহে যদি আগতো যদি ক'লে হয় মোক যে ৰাখিব নালাগে মোক কেলৈ বজাৰ কমিটিৰ পৰা একো কোৱা নাই নেকি ৰাখিব নোৱাৰে বুলি বজাৰ কমিটিৰ পৰা মইতো এতিয়াই গম পাইছোঁ যে প্ৰব্লেম হৈছে বুলি আপোনালোকে আহিছে এতিয়া কৈছে নেক্সট টাইম যদি আপুনি পায় যদি এনেকুৱা ইছ্যু তাৰপিছত ক'ব আমিতো আগত গমেই পোৱা নাই যে এনেকুৱা প্ৰব্লেম হৈ আছে পাব্লিকৰ বুলি ঠিক আছে হ'ব ঠিক আছে ছাৰ নেক্সট টাইম নাৰাখোঁ আমি লাইচেঞ্চ লাইচেঞ্চ আছে